নমস্কাৰ বন্ধুসকল পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰ ডি ফিল্মছলৈ। বন্ধুসকল যদি এটা জাৰত আমি কেইটামান ক'লা পিপৰা আৰু কেইটামান ৰঙা পিপৰা দিওঁ তেতিয়া কিন্তু একো নহয়, কিন্তু যেতিয়াই আপুনি সেই জাৰটো লৰাই দিব তেতিয়া সিহঁতে এটাই আনটোক মাৰিবলৈ আৰম্ভ কৰিব। সিহঁতে ভাবিব যে সিহঁতৰ এটা আনটোৰ শত্ৰু, কিন্তু বন্ধুসকল আচল শত্ৰুটো কোন? আচল শত্ৰুজন সিহঁত নে সেই মানুহজন যিজনে নেকি সেই জাৰটো লৰাই দিছিলে বা জাৰটো সিহঁতক একেলগে দি সেই জাৰটো লৰাই সিহঁতৰ যুদ্ধখন চাইছিল। বন্ধুসকল আমাৰ জীৱনতো এনেকুৱা বহু মানুহ আছে যিয়ে নেকি আমাক এজনৰ আনজনৰ প্ৰতি যুদ্ধ লগাই দিব বিচাৰে বা বেয়া মনোভাৱ এটা সোমাই দি তেওঁ ৰং চাই থাকে। বন্ধুসকল আচলতে আপোনালোক যিমান পাৰে এই মানুহবোৰৰ পৰা আঁতৰি থাকক, সেই মানুহবোৰৰ পৰা আঁতৰি থাকক যিয়ে নেকি আপোনাক আনৰ কথা বেয়াকৈ শুনায়, আপোনাৰ বন্ধুৰ কথা আপোনাক বেয়াকৈ কয়। বন্ধুসকল আপোনালোক যিমানেই এই মানুহবোৰৰ পৰা আঁতৰি থাকিব সিমানেই আপুনি সুখত থাকিব পাৰিব। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ, জয় আই অসম।